গুড মৰ্ণিং সকলোকে। কি খবৰ আপোনালোকৰ? আমাৰ বাৰু ভালেই। আজি কুকুৰা এটা পুৰি আছোঁ দেই বৰ্তমান সময়ত। ভাইটিয়ে পৰিছে বাৰু। আৰু দেখিছেনে বাৰু এইফালে খেৰখিনি, যিদিনাখনি যে ধান মাৰিছিলোঁ সেই খেৰখিনি ইয়াতে পেলাই থোৱা আছে। অলপ গৰুলৈ নিলে বাৰু, আৰু বহুতখিনি খেৰ আছিলে যে সেইকাৰণে অলপ পেলাই দিলোঁ। আৰু এয়া পূৰা চাফা কৰি আছেহি। তাৰপিছত আমি এইফালে আহিলোঁ কচু নিবলৈ। বাৰীতে আছে আৰু, নিবলৈ বুলি নহয়, বাৰীতে আছে। কোনটো নিওঁ কোনটো নিনিওঁ, এয়া এটা উঘালিলোঁ আৰু এটাই নহ'ব বুলি ভাবি আৰু এটা উঘালি ল'লোঁ লগতে। আৰু তাৰ টেপুবিলাক আকৌ তাত থৈ আহিছোঁ, কাৰণ আকৌ গজিব আৰু তেতিয়া। তাৰপিছত কচু লোৱা হৈ গ'ল। সেইবাৰ ব'লক এবাৰ ভিতৰলৈ গৈ যাওঁ। আৰু এইফালে মাংস কাটি আছে। আৰু এইফালে পাতিলোঁ কেৰাহী, তাৰপিছত বনাম আৰু। এইফালে মাংস ৰেডি, এইখিনি মাংস আৰু এইফালেও মাংস। তাৰপিছত আজি যিহেতু কচুৰ সৈতে বনাম মুৰ্গী মাংস, সেইকাৰণে কচু কাটি ল'লোঁ। নহৰু আনিব আছে বাৰু দেই, নহৰু লোৱা নাই এতিয়ালৈকে, ল'ম আৰু। আৰু এইফালে কেৰাহী পাতি ল'লোঁ, তাত আৰু তেলখিনি হোৱাৰ লগে লগে দি দিলোঁ পিঁয়াজখিনি। পিঁয়াজখিনি অলপ খাবলৈ দিম আৰু আদা নহৰু আৰু জলকীয়া একেলগে খুন্দি ল'লোঁ। আৰু দি দিলোঁ ইয়াত নিমখ আৰু হালধি। এবাৰ দি দিলোঁ মাংসখিনি। আৰু মাংস পূৰা সিজি আছে দেই, পূৰা তেল ওলাই আছে। কুকুৰাটো পূৰা তেল আছিলে মানে, তেলি কুকুৰাটো মানে। আৰু আদা নহৰুখিনি দি দিলোঁ এতিয়া। আৰু প্ৰায় মাংস সিজিছে আৰু, তেলটো পূৰা বাহিৰ হৈ গৈছে তাৰ পৰা। দেখিছেনে কিমান তেল ওলাইছে। আৰু এইবাৰ দি দিম কচুখিনি। কচু আৰু মাংস যিহেতু জোল বনাওঁ আমি, তৰকাৰী বনাম, সেইকাৰণে কচুখিনি অকণমান ডাঙৰ ডাঙৰকৈ কাটিছোঁ। অলপ কণীকৈ বনাম যিহেতু। বহুতে আমাৰ ঘৰৰ বাকী সকলোৱে খাই ভালেই পায় কচু, কিন্তু মই খাই কিয় জানো বেয়া পাই থাকোঁ, নাজানো আৰু দেই। কিন্তু বাকী চবেই খাই ভাল পায়। আৰু মছলা যোগাৰ কৰি ল'লোঁ লগতে। বহুতে মছলা ইভাগে দি দিয়ে বাৰু, কিন্তু মই এনেকৈ দি ভাল পাওঁ, কাৰণ শুকান মছলা আৰু পানীত অকণমান মিলাই দিলে ভাল লাগে আৰু, ভাজি নহয়তো, জোলেই বনাম যিহেতু। আৰু হালধিটো অলপ কম কম দেখিছোঁ, হালধি অকণমান দি দিব লাগিব। জুইকুৰা কমি গৈছে, অলপ বঢ়াই দিছোঁ।
এইফালে কচু প্ৰায় হৈছেগৈ মানে আধামান সিজিছে নেকি, সম্পূৰ্ণ হোৱা নাই বাৰু, আধামান সিজিছে আৰু। এইবাৰ দি দিম মছলাখিনি, মছলা দি দিলোঁ। এইবাৰ কচুৰ ৰং আহিব আৰু, নহ'লে কচুখিনি বগা বগা হৈ আছে দেখিবলৈ। অলপ মছলাখিনি লগ হোৱাৰ পাছত পানী দিম। আৰু এইফালে ভাজি বনাব ল'লোঁ। মাংস খালে কি কথা জানো, ভাজি নহ'লে মানে মাংস খাই যেন নালাগে। আৰু এইবিলাক ভাজি বনাই আছোঁ। ইয়াত কিন্তু একেবাৰে মছলা ব্যৱহাৰ নকৰোঁ দেই আমি। ভাজি মাংসটো আমি একেবাৰে মছলা ব্যৱহাৰ নকৰোঁ, তেনেকেই খাই ভাল লাগে। আৰু এইফালে পানী দি দিলোঁ, লাউ ধৰি আছে, হ'ব এতিয়া আৰু। অলপ পনীয়াকৈ বনাইছোঁ। আৰু আমাৰ মাংস ৰেডি হৈ গ'ল, এইটো নমাই দিওঁ এতিয়া। মাংস নমাই দিলোঁ। আৰু এইফালে ভাজিও বনাই আছোঁ। ইয়াত কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই। ধনিয়া, মান ধনিয়া আৰু নৰসিংহ, জলকীয়া আৰু আদা নহৰু ব্যৱহাৰ কৰিছোঁ মাত্ৰ। আৰু দেখিছেনে, পূৰা তেল ওলাই গ'ল। আৰু এইফালে আমাৰ ভাজিও ৰেডি হৈ গ'ল, আৰু এইবাৰ ভাত খাম আৰু। আৰু এইফালে ভাত বাঢ়িলে, মায়ে বাঢ়িলে দেই ভাত। তাৰপিছত ব'লক এবাৰ ডাইনিঙলৈ যাওঁ। ক'বলৈহে কচু নাখায়, এবাতি উলিয়াই আনিছোঁ দেই, কিমান খাব পাৰোঁ নাজানো আৰু। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ, কেনে লাগিলে জনাব। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই।